এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আজি হ'ল বিশ্বকৰ্মা পূজা আৰু আজি দিনটো ক'তো ওলাই যোৱা নাই আজি এতিয়া গধূলি অকমান ওলাই আহিছোঁ ৰাস্তালৈ আৰু ৰাস্তাৰ পৰিৱেশ চাওক ইমান ধুনীয়া পৰিৱেশ সেইবাবে আপোনালোকক অকমান দেখাই দিম বুলি ভাবিছোঁ আৰু মই ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ বাইকৰ মান মই ভানু মোৰ চেনেল ভানু ব্লগছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু পৰিৱেশটো চাওক আৰু একদম গধূলি হওঁ আৰু আকাশখন ইমান ধুনীয়া হৈ আছে সেইবাবে ভাবিলোঁ ইয়াতে অকণমান নামি ল'লোঁ আৰু এয়া মন আৰু হাজবেণ্ড আহিছে আৰু বলক তেতিয়াহ'লে আজি গধূলি সময়খিনিনো কেনেকৈ কটাওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে দুদুমনক টোপনিৰ পৰা উঠাই আনিছোঁ সি দেৰিলৈকে সি 5:30 মানলৈকে শুই থাকে সি আৰু এতিয়া টোপনি উঠি যাওঁ আজি টোপনি আছে তাৰ এতিয়া মন বেটাৰী ডাউন হৈ আছে পুৰা বেটাৰী ডাউন কিবা ক'বা নেকি আজি বিশ্বকৰ্মা পূজাৰ কাৰণে তোমাৰ যে মনটো বেয়া বিশ্বকৰ্মা পূজাত কি কৰিলা হয় কৈ দিয়াচোন ফ্ৰেণ্ডক কাকা থাকিলে কাকাই মাতিলে অফিচত খাবলৈ মোক স্কুলৰ পৰা স্কুলটো থাকে স্কুলৰ পৰা আহাৰ পায় আৰু আমাৰ আগৰ এতিয়াতো বেলেগ স্কুল আগতে 1 বাজি ছুটি হৈছে এই মাতি থাকে কাকাই মাতিয়ে থাকে মাতিলে খিচিৰি খাবলৈ আৰু এবাৰ খিচিৰি খাবই নাপালোঁ ঠিক আছে এই হাজবেণ্ডে কিবা এটা কামত সেইফালে গৈছিলে আমি দুটাই ৰৈ আছিলোঁ আৰু এতিয়া আহিলে বলকচোন তেতিয়া কি আছে দেখাই গৈ আছোঁ এইখিনি কি হয় কৈ দিয়াচোন ধনচিৰি পাৰৰ দলং আৰু আমি এইখিনিত আহিছোঁ ফুৰিবলৈ আৰু সেইখিনিৰ পৰা এতিয়া এইখিনিত আকৌ নামিলোঁ এডোখৰ নামি অকণমান চাম আৰু ধুনুমনৰ চাই খুব ভাল লাগিছে আৰু এয়া চাওকচোন একদম গধূলি সময়কণ বৰ ধুনীয়া পৰিৱেশটো আৰু ফটো চটো তুলিম আৰু যাম আৰু শ্বৰ্ট ব্লগ অকণমান দেখাইছোঁ বিশ্বকৰ্মা পূজা বুলি ব্লগটো কেতিয়া দিব পাৰোঁ নাজানো কিন্তু ব্লগটো বনাই থৈছোঁ আপোনালোকৰ বাবে আৰু সঁচাকৈ গধূলি সময়খিনি খুবেই ধুনীয়া ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কেনেকুৱা লাগিছে কিন্তু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে তেতিয়াহ'লে ব'লক আপোনালোক গোটেইখিনি অকণমান দেখাই দিওঁ মনৰ পানী বটল নহ'লে নচলে আৰু পানী খাই দেখা পাইছে পানী বটল নহ'লে নচলে তাৰ মিনিটে পানী পিয়া লাগে তাৰ নদী মাথো বয়ে থাকে কালো নৰ নদী ভাল পোৱা কোনো লক্ষ্য নাথাকে নদীয়ে মাথো বৈ যাব আকাশ আৰু নদী ওচৰতে থকা যেন লগা নাইনে আৰু ইমান এটা ধুনীয়া পৰিৱেশ এশাৰী দুশাৰী কবিতাত গাই শেষ কৰিব নোৱাৰি সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ইমান ধুনীয়া পৰিৱেশ আৰু এয়া ধুনুমন আজি ডেমেজে হৈ আছে আৰু আহি থাকোঁতে এয়া ৰাস্তাত বিশ্বকৰ্মা বাবাৰ মূৰ্তি দেখা পালোঁ বিশ্বকৰ্মা বাবা কি যে হ'ব বিশ্বকৰ্মা বাবা এইটো আৰু গোলাঘাটত আছোঁৱেই যেতিয়া গোলাঘাটৰ বজাৰখন আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিছোঁ আৰু বিশ্বকৰ্মা পূজা বুলি এতিয়া গধূলিয়ে লাগিলে বজাৰবোৰ অলপ বন্ধই হৈছে তথাপিও অকণমান দেখাই দিছোঁ আমি ধুনুমন মই এতিয়া জুচ কিনিলোঁ দেখাই দিয়া জুচ দোকানত ৰৈ আছোঁ আৰু মনৰ পাপা হৈ আহি আছে আমি এডোখৰ ৰৈ আছোঁ হেল্ল' ফ্ৰেণ্ডছ আমি এতিয়া আমি ইয়াত মন্দিৰলৈ আহিছোঁ আমাৰ ঘৰৰ ওচৰতে আমি আপোনালোকে সকলোৱে গমেই পাইছে আমি গোলাঘাটত আছোঁ আৰু এইটো হ'ল পঞ্চতীৰ্থ মন্দিৰ 5টা মন্দিৰ আছে একেলগে আপোনালোকক দেখাই আছোঁ এই ভাগ হ'ল শিৱ মন্দিৰ এই ভাগ দুৰ্গা মন্দিৰ আৰু আপোনালোকক দেখাই আছোঁ আৰু একদম লাইট পুৰা লাইট লগোৱা আছে আৰু মনে হৈয়া ক'ত গ'ল এইয়া জুচ খুলি আহি আছে 5টা মন্দিৰ আছে একেবাৰে আমাৰ ঘৰৰ কাষতে মই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ অকণমান আৰু এয়া হ'ল হনুমানজী আৰু এয়া হ'ল গণেশজী জয় গণেশ বাবা কি জয় হওক মোৰ পিছে আহি আছে আৰু লাইটটো সঁচাকৈ ভাল লাগিছে ন ৰেড কালাৰ লাইটটো ধুনো ৰেড কালাৰ লাইটটো ভাল লাগিছে ন আৰু আজি আমাৰ বিশ্বকৰ্মা পূজা এনেকৈ গধূলি বেলাটো পাৰ কৰিলোঁ আৰু আমি খাই মেলি আহি গ'লোঁ আৰু এঘৰমানটোত আমাক খাবলৈ মাতিছে আমি এতিয়া যাম
আৰু তাতে গৈ ব্লগ নবনাওঁ আৰু নতুন আলহী। আৰু এয়া হ'ল ৰাধা কৃষ্ণ, খুব ধুনীয়াকৈ থৈছে। আৰু মনে আৰু এইটো মই আৰু এয়া মই একেবাৰে ঘৰৰ ওচৰত আছোঁ। আৰু ইয়াত 5টা মন্দিৰ আছে, আমি পূজা দিবলৈ আহোঁ মাজে মাজে ইয়াত, খুব ভাল লাগে আৰু বহুত চাফা চিকুণকৈ ৰাখে। আৰু এতিয়া ৰাতিয়ে হৈ গ'ল, আমাৰ বিশ্বকৰ্মা পূজা এনেকৈয়ে গ'ল। আপোনালোকৰ কেনেকৈ গ'ল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। একেবাৰে শ্বৰ্টকৈ ব্লগ এটা বনাইছোঁ, কাৰণ বিশ্বকৰ্মা পূজা কি কৰিলোঁ আপোনালোকৰ লগততো শ্বেয়াৰ কৰিলে নহ'ব ন, শ্বেয়াৰ কৰিবই লাগিব, সেইবাবে ব্লগটো বনালোঁ। যদি মোৰ ব্লগটো চাই যদি ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। সেইদিনাখন যে তোমাৰ ব্লগটো বনাইছিলে কেনেকুৱা লাগিছে ফ্ৰেণ্ডছক সোধা। কেনেকুৱা লাগিছে ফ্ৰেণ্ড, তোমাৰ ইয়াতে কমেণ্ট কৰি কৈ দিওঁ। তোৰ ধুনুমনৰ ব্লগটো চবেই ভাল পাইছে আৰু বহুতে ফোন কৰি কৈছে ৱাও মনে বেলেগ বনাইছে বোলে ন। আৰু সেইদিনাখনৰ মোৰ ৰেচিপিটো খুব ভাল পাইছে চবেই, আৰু মোৰ ফেমিলি মেম্বাৰবিলাকে সকলোৱে ফোন কৰি সুধিছে মানে ৱাও বহুত হেল্ডি দেই ৰেচিপিটো, খুব ভাল লাগিছে বুলি কৈছে। থেংক ইউ সকলোকে মোৰ ব্লগৰ জৰিয়তে। আৰু ব্লগটো আজি ইমানতে শেষ কৰি, আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলত প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। হাত বিষাই গৈছে মোবাইল লৈ লৈ, কাৰণ ষ্টেণ্ডডাল আজি নানিলোঁ। তেতিয়াহ'লে আজিলৈ এৰিলোঁ, আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। তেতিয়ালৈকে বাই বাই, শুভৰাত্ৰি, গুড নাইট।